আমি এটাই অনুৰোধ জনাওঁ যে অতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ডিজিপি মহোদয় আৰু আমাৰ যোৱা 30 এপ্ৰিলত লিঙি পুখুৰীত হৈ যোৱা যিটো ইণ্টাৰভিউ চলি আছিল সেই ফিল্ডখনত হয়তো অতি বহুত দুখ কষ্টৰে ল'ৰাখিনিয়ে ইণ্টাৰভিউ ভাল কৰিম বুলিয়ে কৈছিলে, কিন্তু যিটো মুহূৰ্ত লৈ গৈছিলে সেই মুহূৰ্ত নাপালে। সেই বিষয়টো লৈ আমি অহাকালি নাজানো ইমান কেনেকে ক'ত কি কথা ক'ব লাগে, হয়তো ভুল হ'বও পাৰে, ক্ষমা কৰিব। এটাই অনুৰোধ জনাওঁ যে সেই ফিল্ডখনত ইণ্টাৰভিউ পতাটো কোনো যোগ্য নহয়। আৰু আমি ছাৰক এটাই ন্যায় বিচাৰিছোঁ যে সেই ফিল্ডখন ইণ্টাৰভিউ স্থগিত ৰাখি আকৌ যে নতুনকে ৰি ইণ্টাৰভিউ আৰম্ভ কৰে ভাল এখন ফিল্ডত। এই আপোনাৰ যি আমাৰ লিঙি পুখুৰীত উপস্থিত থকা SP DSP সকলোকে অনুৰোধ জনাওঁ যে কাটৰ অনুৰোধ যে আমাৰ ফিল্ডখন আকৌ নতুনকে ভাল এখন ফিল্ড আৰম্ভ কৰি আমাৰ যিখিনি ল'ৰা আছে সকলোকে আকৌ মাতক। তাত যদি কোনোবা ফেইল কৰে পাছ কৰে তাত কোনো আপত্তি নাই, কিন্তু সেইখন ফিল্ডত বিশেষকৈ মই অনুৰোধ কৰি জনাওঁ যে সেইটো কোনো সম্ভৱ নহয়। সেইখন ফিল্ডত মই বুলিয়ে নহয় কোনো ল'ৰাই নোৱাৰে, আৰু পঢ়াও নাইকিয়া। যোৱা 30 তাৰিখত হৈ যোৱা ইণ্টাৰভিউটোত এটা ল'ৰা কোৱালিফাই কৰিব নোৱাৰিলে। সেই তাক লৈ আমাৰ বেছিকৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ ল'ৰাই তাত উপস্থিত হৈছেগৈ, আৰু যিমান কেণ্ডিডেট মাতিছে সিমানখিনি যোৱাও নাইকিয়া, আৰু যিখিনি গৈছে হয়তো বহুত টকা পইচা খৰচ কৰি গৈছে, দুখীয়া শ্ৰেণীৰ ল'ৰা, কোনো তাত ফূৰ্তি কৰিব যোৱা নাছিলে। ভালকে এটা ভাল নাম লৈ মা দেউতা আশীৰ্বাদ লৈ গৈছে। সেয়ে আমাক ন্যায়টো দিয়ে যে মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয় DCSP সকলোকে তাতো অনুৰোধ জনাওঁ যে আমাক ন্যায় এটা দিলে ভাল পাওঁ। আমি দুখীয়া শ্ৰেণীৰ ল'ৰা, আমাক ছেকেণ্ড এটা সহায় সুযোগ লাগে। ধন্যবাদ।